নমস্কাৰ বন্ধু বান্ধৱীসকল, তৃষ্ণাৰ কিটচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মেৱা বেলৰ ৰেচিপি। আৰু এই মেৱা বেলক আচলতে বেল লাও বুলিও কোৱা হয়। আৰু গৰমত আমাৰ শৰীৰৰ কাৰণে এই বেল লাও খুব উপকাৰী। আহকচোন তেনেহ'লে আজি আমি চাওঁ এই বেল লাও কেনেকৈ বনাব পাৰি। আৰু প্ৰথমতে আমি বেল লাওটো কাটিব লাগিব। লাওটো আমি ভালদৰে কাটিব লাগিব। ইয়াৰ ভিতৰৰ যি অংশ আছে সেইবোৰ কাটিব লাগিব আৰু বাকলিটো অকণমান ডাঠকৈ কাটিব লাগিব। আৰু বাকলিটো আমি কাটিয়ত দেখুৱাৰ ধৰণে আমি সৰু সৰুকৈ এই লাওবিধ কাটিব লাগিব। গৰম কৰি তাত তেল দিলোঁ। তেলত আমি জিৰা দিলোঁ। জিৰা ভালকৈ হোৱাৰ পিছত আমি এতিয়া ইয়াত দুটা পিঁয়াজ স্লাইচ কৰি কাটি দিলোঁ। এটা জলকীয়া দিলোঁ। এয়া আমি ভাজি হোৱাৰ পিছত এতিয়া আদা নহৰু অকণমান পেষ্ট দিলোঁ। এয়া আমি ব্ৰাউন হোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া ইয়াত এচামুচ আমি হালধি পাউডাৰ দিলোঁ। আৰু এতিয়া আমি ইয়াক ভালদৰে মিক্স কৰিব লাগিব। হালধি পিঁয়াজ তেলত ভালকৈ মিক্স হোৱাৰ পাছত, ভালকৈ ভজাৰ পিছত আমি এই বেল লাওখিনি দি ভালকৈ ভাজিব লাগিব। এতিয়া আমি ভিডিঅ'ত দেখুৱাৰ ধৰণে এই বেল লাওখিনি আমি এতিয়া এনেকৈ লৰাই থাকিব লাগিব। পাচলিখিনি এতিয়া আমি ভালদৰে লৰাই থাকিব লাগিব। আৰু ইয়াত আমি এতিয়া নিমখ দিব লাগিব নিজৰ সোৱাদ অনুসৰি। ইয়াক এতিয়া ভালকৈ মিক্স কৰি দিছোঁ। নিমখখিনি পাচলিখিনিৰ ভিতৰত যাতে ভালকৈ সোমাই যায়। ভালকৈ লৰাৰ পিছত আমি ইয়াক ঢাক পেলাই 5 মিনিট সিজিবলৈ দিব লাগিব। তাৰপিছত আমি এতিয়া দেখুৱাৰ ধৰণে আকৌ চাম আৰু অলপ তেলতে এনেকৈ ফ্ৰাই কৰি থাকিম। এই লাওবিধ আচলতে সিজিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। আৰু এতিয়া ইয়াত আমি অকণমান ধনিয়া পাউডাৰ দিছোঁ, জিৰা পাউডাৰ দিছোঁ। আৰু এই সকলোবিলাক দি এতিয়া আমি ভালকৈ মিক্স কৰি দিম। ভালকৈ লৰাই পেলাই আমি ইয়াত কেইটামান বুট তিয়াই থোৱা আছিলে, সেয়া কাবেলি বুট দি দিছোঁ। এতিয়া এনেকৈ কাবেলি বুট দিলে টেষ্টটো কিন্তু খুব ভাল হয়। এতিয়া আমি ইয়াক ঢাকি 5 মিনিট হাই ফ্লেমত ভাজিম। এয়া ভাজি হোৱাৰ পিছত আমি ইয়াক পুনৰবাৰ লৰাম। ইয়াত পানী নিদিলে আচলতে এই লাও সোনকালে নিসিজে। গতিকে ইয়াত আমি এতিয়া পানী ঢালিব লাগিব। ৰংটো ধুনীয়া হৈছে। ইয়াৰ বাবে আমি সিজিবৰ কাৰণে ভালকৈ পানী ঢালি দিছোঁ। এয়া চাওক খুব সুন্দৰ হৈছে। এতিয়া এনেকৈ পানী ঢালি আমি ইয়াক সিজিবলৈ দিম 10 মিনিট। এয়া চাওক পানীখিনি অলপ নাইকিয়া হৈছেগৈ। ইয়াত আমি পনীৰখিনি যোগ কৰি দিম। পনীৰখিনি দি ভালকৈ লৰাই দিম। ভালকৈ মিক্স হোৱাৰ পিছত আমি পুনৰ ঢাকি পেলাই
ইয়াক 10 মিনিট ভাজিম। ভাজি পেলাই ইয়াত আমি এচামুচ গৰম মছলাও যোগ কৰি দিছোঁ। হ'বৰ সময়তে আচলতে গৰম মছলা দিব লাগে। গৰম মছলা দি পুনৰ ঢাকি ইয়াক 10 মিনিট আকৌ আমি মিডিয়াম ফ্লেমত ভাজিব লাগিব। কিয়নো ইয়াক সিজিবলৈ বহুত সময়ৰ প্ৰয়োজন হয় আৰু মেৱাটো আচলতে পানী বহুত এৰে, সেইটো কাৰণে সম্পূৰ্ণৰূপে শুকাই নাযায়। ইয়াত আমি এচামুচ জালুকৰ গুড়ি দিছোঁ আৰু ভালকৈ মিক্স কৰি লৰাই দিছোঁ। এতিয়া এয়া চাওক আমাৰ মেৱা বেলুৰ ৰেচিপি সম্পূৰ্ণ হৈ গৈছে। এনেকৈ আপোনালোকেও এবাৰ বনাই খাবচোন। এয়া বহুত খাবলৈও ভাল লাগে এনেকৈ বনাই, আৰু এই মেৱা বেল আচলতে স্বাস্থ্যৰ কাৰণেও খুব ভাল, স্বাস্থ্যসন্মত হয়। গতিকে আপোনালোকে বনাই খাই চাব আৰু বনাই খাই কেনেকুৱা পায় কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।